হাকিলা ঘরে থাকে না তোমার কাছে যাব কবে পাবো ওগো তোমার নিমন্ত্রণ এই মেঘলা দিনে হাকিলা ঘরে থাকে না তোমার কাছে যাব কবে পাবো ওগো তোমার নিমন্ত্রণ হেল্ল' ভিউৱাৰ্ছ ৱেলকাম এই মেঘলা বতৰ তাৰমানে মেঘে আৱৰা বতৰ ডাৱৰীয়া বতৰত এনেকুৱা মিছা মাছৰ বৰা খাবলৈ খুব মন যায় নহয়নে বাৰু আহকচোন চাওঁ আজি মই কেনেকৈ এই মিছা মাছৰ বৰা বনাওঁ আচলতে এই মিছা মাছৰ বৰাটোক PRAWN65 বুলিও কোৱা হয় প্ৰথমতে এই মিছা মাছখিনি ভালদৰে চাফা কৰি এতিয়া দুভাগ কৰি ল'লোঁ এভাগ ৰাতি তৰকাৰীৰ কাৰণে ৰাখিম আৰু এভাগ এতিয়া PRAWN65 বনাম ইয়াতে এতিয়া অলপ নিমখ দি আকৌ ভালদৰে ধুই ল'ব লাগিব ভালদৰে ধুই লোৱা মিছা মাছখিনি এয়া মই তলত বাচন এটাত পানী দি ভাপত অকণমান সিজাই ল'লোঁ অলপমান ভাপত দি ল'লে ভাল হয় চাওকচোন অকণমান কোমল হয় এনেকুৱা এয়া কৰ্ণফ্ল'ৰ ল'লোঁ তিনি চামুচ এনেকৈ কৰ্ণফ্ল'ৰ দি দিব প্ৰথমে তাৰপিছত এতিয়া এয়া বেচন লৈছোঁ এতিয়া বেচনো দিব লাগিব বেচন কেই চামুচ দিম দেখুৱাই আছোঁ পাঁচ চামুচ এয়া বেচন দিলোঁ তাতে এতিয়া দিব লাগিব এই জলকীয়া গুড়ি আপোনালোকে যেনেকৈ জ্বলা খাই ভাল পায় এইটো লাল মিৰ্চ তাৰপিছত দিলোঁ অলপমান নিমখ এতিয়া দিলোঁ অলপমান হালধি এতিয়া অলপমান পানী দি পাতলকৈ এই বেচনখিনি ভালদৰে ফেটি ল'ব লাগিব বেচনখিনি ফেটাটো লেয়াৰটো এনেকুৱা হ'ব লাগিব থিকনেছটো চাওকচোন এবাৰ এয়া চাওক থিকনেছটো এনেকুৱা হ'ব লাগিব এয়া দুখন টিচু পেপাৰ ভালদৰে পাৰি ল'লোঁ যাতে ভাজি থোৱা প্ৰনখিনিৰ তেলটো শুহি ল'ব পাৰে এয়া বেচনখিনিৰ ওপৰত মই বইল কৰি থোৱা ভাপতে সিজাই থোৱা মিছা মাছখিনি দি অকণমান এনেকৈ মোহাৰি ল'লোঁ কেৰাহীৰ তেল গৰম হোৱাৰ লগে লগে এয়া মই দুটা মিছা মাছ একেলগে অপজিট ডাইৰেকশ্যনত জাপি ল'লোঁ লৈ পেলাই এতিয়া মই একেলগে দুটা মিছা মাছ এনেকৈ জাপি তেলত ভাজিম এই ঠিক এনেকৈ দুটা অপজিট ডাইৰেকশ্যনত একেলগ কৰি ভাজা এই মিছা মাছটোকে হোটেলত PRAWN65 বুলি কয় এনেকৈ খাবলৈ কিন্তু বৰ ভাল লাগে আপোনালোকে বনাই খাই চাবচোন এয়া দেখিছে কিমান ভাল লাগিছে দেখিলেই খাওঁ লাগিছে নহয়নে বাৰু এতিয়া এই গৰম কেৰাহীটোতে নৰসিংহৰ গছৰ আগটো ছিঙি আনি তেলত দিলোঁ দি অকণমান ভাজি এয়া চাওকচোন মিছা মাছখিনিৰ ওপৰত সজাই দিলোঁ আপোনালোকে সুবিধা পালে এনেকৈ ভাজি খাই চাবচোন মোৰ এই ভিডিঅ'টো চাই আপোনালোকে বহুমূলীয়া সময় দিয়াৰ বাবে ধন্যবাদ আকৌ নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিম ধন্যবাদ